এতিয়া আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়া প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়া সাধাৰণতে আমি বিক্ৰিয়াজাতৰ যেতিয়া উৎপন্ন হ'ব সেই বিক্ৰিয়াজাতৰ উৎপন্ন হওঁতে বিক্ৰিয়কৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ বিক্ৰিয়কৰ কেনেকুৱা ধৰণৰ বিক্ৰিয়া হৈছে ইহঁতৰ মাজত বা ইহঁতে কেনেকৈ ধৰণৰ সংযোজন ঘটিছে, গতিকে ইহঁতৰ ওপৰত নিৰ্ভৰ কৰিহে আমি বিক্ৰিয়াসমূহ চাৰিটা ভাগত ভাগ কৰিছোঁ। এতিয়া সেই চাৰিটা হৈছে সংযোজন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া, প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়া বা দ্বি অপসৰণ বিক্ৰিয়া। এতিয়া যেহেতু এই বিক্ৰিয়াখিনি ভাগ কৰা হৈছে বিক্ৰিয়কৰ সংযোজনৰ কেনেধৰণৰ সংযোজন হৈছে, গতিকে বিক্ৰিয়কৰ ধৰ্মৰ ওপৰতহে আমি নিৰ্ভৰ কৰি ভাগ কৰা হৈছে। গতিকে আমি প্ৰথমতে চাওঁ সংযোজন বিক্ৰিয়া। যে সংযোজন বিক্ৰিয়াত কি হয়, ধৰি লৈছোঁ আমি দুটা বিক্ৰিয়ক A প্লাছ B, A প্লাছ B লগ লাগি কি হৈছেগৈ সংযোজন, যিহেতু সংযোজন ঘটিব গতিকে কি হ'ব ইয়াত AB লগ লাগি কি হ'ব AB, গতিকে আমি ইয়াত কি বুলি কওঁ সংযোজন বিক্ৰিয়া। আমি সংযোজন বিক্ৰিয়াৰ বিষয়ে পিছত বিশদভাৱে পঢ়িম, প্ৰথমে আমি দেখা বাকীকেইটা বিক্ৰিয়ানো কেনেকুৱা। পিছত আমি কি কৈছোঁ বিয়োজন বিক্ৰিয়া। বিয়োজন বিক্ৰিয়াত কি হয় যে শব্দটো কি যে বিযোজন, বিয়োজন মানে বিয়োজন হোৱা, ভাগি যোৱা। গতিকে আমি কি কৰিব পাৰোঁ যে এটা বিক্ৰিয়ক ভাগি দুই বা ততোধিক বিক্ৰিয়াজাত উৎপন্ন হয় তেতিয়া সেই বিক্ৰিয়াক কোৱা হ'ব বিয়োজন বিক্ৰিয়া। যদি আমি ধৰি লওঁ AB এটা যৌগ AB ভাগি কি হৈছে A প্লাছ B, গতিকে আমি ইয়াক কি বুলি কওঁ বিয়োজন বিক্ৰিয়া। যে কি হ'ল AB ভাগি মানে বিয়োজন হৈছে, বিয়োজন ঘটি কি হৈছে দুটা বিক্ৰিয়াজাত উৎপন্ন হৈছে। ঠিক আছে, তাৰপিছত আহিলে প্ৰতিস্থাপন বা অপসৰণ। প্ৰতিস্থাপন শব্দটো কি বুজায়, কোনো ঠাইত গৈ কিবা এটা বস্তু প্ৰতিস্থাপন কৰা, বা আজি প্ৰতিষ্ঠানত আমি প্ৰতিস্থাপন কৰিছোঁ তাত গৈ আমি কি কৰোঁ প্ৰতিফলক বা কিবা এখন প্ৰতিস্থাপন কৰিবলৈ যাওঁ, বা অপসৰণ কৰা কিবা এটা বস্তু বহালোঁ তাৰ ঠাইত আমি উঠাই দি অন্য ঠাই আনি দিলোঁ, গতিকে কি কয় সেইটো অপসৰণ। গতিকে আমি সেই শব্দৰ পৰা আমি ক'ব পাৰোঁ যে অপসৰণ বিক্ৰিয়া মানে কি, যে ধৰি লৈছোঁ যৌগ আছিলে AB মানে বিক্ৰিয়াজাত, AB বিক্ৰিয়াজাতে C লগত বিক্ৰিয়কে বিক্ৰিয়াজাত নহয় AB বিক্ৰিয়কে C বিক্ৰিয়কৰ লগত বিক্ৰিয়া কৰি কি হৈছে যে AC লগ লাগিছে আৰু B ওলাই গৈছে। অৰ্থাৎ ইয়াত আমি ধৰি লৈছোঁ C Bতকৈ অধিক সক্ৰিয়, গতিকে C এ A লগত লগ লাগি B ওলাই গৈছে। গতিকে ইয়াত কি হৈছে C এ AB যৌগত B অপসৰণ কৰি বা B কি কৈছে অপসৰণ কৰি C প্ৰতিস্থাপন হৈ AC উৎপন্ন কৰিছে আৰু B ওলাই গৈছে। গতিকে আমি এনেধৰণৰ বিক্ৰিয়াক কি ক'ম আমি প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়া। তাৰপিছত আহিলে দ্বি অপসৰণ বিক্ৰিয়া। দ্বি অপসৰণ, দ্বি মানে দুই, গতিকে বিক্ৰিয়ক কি থাকিব দুটা পটভূমিক। আমি দুটাই আলোচনা কৰিম যে দুটা বিক্ৰিয়কৰ মাজত পৰস্পৰে পৰস্পৰক আয়নসমূহ কি কৰিব, কাৰণ যৌগত কি থাকিব বিক্ৰিয়া কৰিবলৈ সেইবোৰ কি থাকিব আয়ন থাকিব। গতিকে ইহঁতৰ আয়নবোৰৰ মাজত এটাই আনটোৰ পৰা যেতিয়া অপসৰণ কৰিব, দুটা আছে গতিকে দ্বি অপসৰণ হ'ল, পৰস্পৰ কৰিলে দ্বি অপসৰণ, গতিকে কি ক'ব সেইটো দ্বি অপসৰণত পৰস্পৰে পৰস্পৰ বিক্ৰিয়কৰ মাজত বিক্ৰিয়া ঘটি বিক্ৰিয়াজাত উৎপন্ন কৰিব। আমি ধৰি লৈছোঁ দুটা যৌগ আছে AB যোগ CD, ইহঁতৰ মাজত কি হ'ব দ্বি অপসৰণ ঘটিব। অৰ্থাৎ এই আয়নবোৰ মাজত কি হ'ব যে দুটা আয়ন আছে দুটা আয়ন আছে, গতিকে ইহঁতৰ আয়নবোৰ মাজত অহা যোৱা হ'ব। ধৰক AB প্লাছ BC কি হৈছে A লগত D লগ লাগিলে B লগত C, গতিকে আমি এনেধৰণৰ বিক্ৰিয়াক আমি ক'ম দ্বি অপসৰণ বিক্ৰিয়া। এতিয়া আমি সংযোজন বিক্ৰিয়াটোৰ বিষয়ে আমি উদাহৰণৰ সৈতে আমি এটা আলোচনা কৰোঁ। এতিয়া আমি উদাহৰণ হিচাপে লৈছোঁ কেলছিয়াম অক্সাইড। কেলছিয়াম অক্সাইড হ'ল চলিড, গোটা বস্তু থাকে, আৰু ই কি হৈছে পানীৰ লগত বিক্ৰিয়া কৰি, পানীটো হ'ল লিকুইড, সেইটো বস্তু কি হ'ব লিকুইড, পানীৰ লগত বিক্ৰিয়া কৰি উৎপন্ন হ'ব কেলছিয়াম হাইড্ৰ অক্সাইড, আৰু এইটো কোৱা হ'ব একুৱাছ মানে জলীয়। যেতিয়া কঠিন পদাৰ্থৰ অৱস্থাত চলি আছিলে, যেতিয়া কঠিন পদাৰ্থ কি হ'ব লিকুইড জাতীয়ৰ লগত মানে ইয়াত পানী আছে লগ লাগি কি হ'ব যিটো বিক্ৰিয়াজাত উৎপন্ন হ'ব সেই বিক্ৰিয়াজাতটো কোৱা হ'ব একুৱাছ মানে পানীত মিহলি হৈ আছে।
এটা ক্যালসিয়াম অক্সাইড মানে হল চূণশিল বা পুৰা চূণ আমি যিবিলাক চূণ ঘৰ বেৰত ৰং মাৰিব আনো বগা তাত কি হয় সেই চূণটো মৰাৰ আগতে পানীৰ লগত মিহলি কৰা হয় মিহলি কৰি আমি বেৰত সনা হয় এটা এই বিক্ৰিয়াটো কি কোৱা হ'ব সংযোজন বিক্ৰিয়া এটি হৈছে ক্যালসিয়াম অক্সাইড যৌগ আৰু পানী যৌগ লগ লাগি কি হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড ঠিক আছে আমি আৰু এটা উদাহৰণ চাওঁ কাৰ্বন কাৰ্বন সলিড অৱস্থাত থাকে যেনেকৈ ধৰা কয়লা আমি কয়লাটো দেখা পাইছো সবে কোলা ৰঙৰ হেতু গোটা অৱস্থাত থাকে গতিকে এছ দিছো সলিড আৰু যেতিয়া আমি বায়ু দহন কৰিম বায়ু দহন কৰা অৰ্থটো কি কাৰ্বনে অক্সিজেন লগত সংযোজন ঘটিছে গতিকে কি পোৱা হ'ব কাৰ্বন ডাই অক্সাইড আৰু এই কাৰ্বন ডাই অক্সাইড গেছ হিচাপে থাকে গতিকে আমি কি দেখালো কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে তাৰ লগতে এই কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হওঁতে ইয়াত কি নিৰ্গত হ'ব তাপ ইয়াত কি নিৰ্গত হ'ব তাপ শক্তি নিৰ্গত হ'ব এতিয়া এই যে বিক্ৰিয়া তাপ শক্তি নিৰ্গত হ'ল গতিকে তাপৰ ফলৰ পৰা যদি আমি চাওঁ ইয়াক কোৱা হ'ব তাপবৰ্জী বিক্ৰিয়া গতিকে সংযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি কি পালোগে তাপ শক্তি উৎপন্ন হয় গতিকে যিবিলাক বিক্ৰিয়া তাপ উৎপন্ন হ'ব সেই বিক্ৰিয়া কোৱা হ'ব তাপবৰ্জী বিক্ৰিয়া আৰু যিবিলাক বিক্ৰিয়া তাপ শোষণ হ'ব সেইবিলাক কোৱা হ'ব তাপগ্ৰাহী বিক্ৰিয়া এতিয়া আমি চাওঁ আহা বিযোজন বিক্ৰিয়া উদাহৰণৰ সৈতে কেনে ধৰণৰ বিক্ৰিয়া দেখুৱায় এটা বিযোজন বিক্ৰিয়া আমি উদাহৰণ চাবলৈ লৈছো ক্যালসিয়াম হাইড্ৰক্সাইড যিবিলাক ক্যালসিয়াম হাইড্ৰক্সাইড পানীৰ লগত মিহলি হৈ উৎপন্ন হৈছিলে ক্যালসিয়াম অক্সাইড এটা উল্টা দিশত আমি কি কৈছো ক্যালসিয়াম হাইড্ৰক্সাইডক যেতিয়া আমি উত্তপ্ত কৰিম এইটো উত্তপ্ত বা তাপ চিহ্ন আছে তেতিয়া কি হ'ব ক্যালসিয়াম অক্সাইড আৰু H2O উৎপন্ন কৰিব ইয়াত কি হৈছে যেতিয়া আমি ক্যালসিয়াম হাইড্ৰক্সাইড আমি উত্তপ্ত কৰিলো ক্যালসিয়াম অক্সাইড গোটা অৱস্থাত থাকি যাব আৰু এইফালে কি হ'ব গতিকে এটা সলিড দিলো আৰু পানীখিনি জলীয় বাষ্প হৈ ওলাই যাব হলেও আমি লিকুইড বিল দিম তাৰপিছত চাওঁ ইয়াত সিলভাৰ প্লেট আছিল সলিড অৱস্থা আৰু যেতিয়া সূৰ্য পোহৰ কি হ'ল সূৰ্য পোহৰ বা সূৰ্যৰ তাপ শোষণ কৰাৰ ফলত সিলভাৰ থাকিব ক্লোৰিন গেছ হ'ব লাগিব গতিকে আমি ইয়াক ভৌতিক অৱস্থাত দেখাওঁ এইকেইটা হ'ব সলিড আৰু ক্লোৰিনটো হ'ব গেছ ঠিক তেনেকৈ আমি আৰু এটা উদাহৰণ লৈছো সিলভাৰ ব্ৰোমাইডো সলিউচনত থাকিব আৰু সূৰ্য পোহৰ বা তাপ শোষণ কৰাৰ ফলত কি হ'বগৈ বিশেষকৈ সূৰ্য পোহৰ দেই যদি তাপ কৈছো সূৰ্য তাপ আচলতে সিলভাৰ সলিড প্লাছ Br2 এইটো গেছ হৈ ওলাই যাব আৰু যদি আমি সমতুল কৰো ব্ৰোমিন 2 কাৰণে ইয়াত 2 আহিলে আৰু এই 2টো কাৰণে সিলভাৰ 2 হ'ল এইফালে আমি 2 দিম আৰু ইয়াত কলা ৰঙৰ পলক এটা গঠন হ'ব এই কলা ৰঙৰ পলক গঠন হোৱাৰ কাৰণে আগতে কি হৈছিলে এটাটো ডিজিটেল যুগ আহিলে ডিজিটেল যুগতটো যিবিলাক আমি ভিডিঅ' কৰো কেমেৰা কৰো তাত আজিকালি সফটওয়্যাৰ কথা আছে কিন্তু পূৰ্বতে কি হৈছিলে এইবিলাক আৱিষ্কাৰ হোৱা আগত এই সিলভাৰ ব্ৰোমাইড ব্যৱহাৰ কৰি যিবিলাক আমি ফটো মাৰিছিলো আগৰ দিনত আজি ঠিক এবছৰমান আগৰ ঘটনা 10-12 বছৰ আগৰ ঘটনা সেই সময় কি হৈছে কেমেৰা যিবোৰ ৰিল আছে তাত এই সিলভাৰ ব্ৰোমাইড ব্যৱহাৰ কৰি কেমেৰা ফটো শ্বুট কৰা হৈছিলে গতিকে আমি এই গোটেইকেইটা কি হ'ব দেখাম বিয়োজন বিক্ৰিয়া দেখাম ইয়াত দেখা গ'ল প্ৰতিটো যৌগৰ ভাগি দুটা বিক্ৰিয়াজাত গঠন আছে গতিকে এই গোটেইখিনি হ'ব বিয়োজন বিক্ৰিয়া উদাহৰণ আৰু এটা কথা আমি আগৰ কৈছো যে তাপৰ বৰ্জি তাপৰ গ্ৰাহী বিক্ৰিয়াৰ কথা কৈছিলো ইয়াত কি হৈছে এই সিলভাৰ প্লেট আৰু সিলভাৰ ব্ৰোমাইড যেহেতু ইয়াত সূৰ্য পোহৰ বা তাপ শোষণ আছে গতিকে এই বিক্ৰিয়াকেইটা কোৱা হ'ব তাপগ্ৰাহী বিক্ৰিয়া এবাৰ আমি চাওঁ আহা 3 নম্বৰ বিক্ৰিয়াটো কি আছিলে যে প্ৰতিস্থাপন বিক্ৰিয়া প্ৰতিস্থাপন বিক্ৰিয়াত আমি কৈছো যে এটা যৌগই আন এটা যৌগৰ আয়ন অপসাৰণ কৰি যেতিয়া বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিব সেই বিক্ৰিয়া কোৱা হয় প্ৰতিস্থাপন বিক্ৰিয়া এটা উদাহৰণ স্বৰূপে আয়ৰনে কপাৰ সালফেটৰ জলীয় দ্ৰৱৰ লগত কি কৈছে বিক্ৰিয়া কৰি কি উৎপন্ন হৈছে আয়ৰন সালফেটৰ
জলীয় দ্ৰৱ লগত কপাৰ অপসাৰণ ঘটালে কি কি দেখা আছে যে আইৰণ হল কপাৰতকৈ সক্ৰিয় ধাতু গতিকে আইৰণে কপাৰৰ আমি যদি ৰাখিপোৱা চাওঁ যে ধনাত্মক আৰু পজিটিভ আৰু ঋণাত্মক যিবিলাক আয়ন এটা কপাৰ প্লাছ ইয়াত এইটো হল আয়ন মাইনাছ প্লাছ আৰু এইবোৰ যোজনা পদ আছে আমি এইখিনি পাছত চাম এটা কি হ'ব এই SO4 আয়ৰণে অপসাৰণ কৰিব আৰু কপাৰ কি হ'ব উলিয়াই পঠিয়াব এই বিক্ৰিয়াটো হ'ল প্ৰতিসম বিক্ৰিয়া এটা উদাহৰণ ইয়াৰ সলনি আমি যদি চাওঁ জিংকো তেনেকৈ কপাৰ সালফেটৰ জলীয় দ্ৰৱ বিক্ৰিয়া কৰিব বিক্ৰিয়া কৰি কি উৎপন্ন হ'ব ফেৰাছ সালফেট লগত কি ওলাই যাব কপাৰ এটা অপসাৰণ কৰিছে জিংকে কপাৰ সালফেটৰ পৰা কপাৰ অপসাৰণ কৰি সালফেটক গ্ৰহণ কৰিলে এয়া হ'ল প্ৰতিসম বিক্ৰিয়াৰ উদাহৰণ এতিয়া আমি আগত কৈছে ৰাসায়নিক বিক্ৰিয়া কি কোৱা হয় ৰঙৰ পৰিৱৰ্তন চোৱা হয় এটা কপাৰ সালফেটৰ ৰং সাধাৰণতে নীলা আমি সেই নীলা ৰং প্ৰায় দেখিছো মানে কপাৰ সালফেটৰ কৈ দেখিছো চাহৰ কেতিয়াবা নীলালে টুকুৰা থাকে নিমখৰ টুকুৰা থাকে নীলা ৰঙৰ সেইখিনি হ'ল কপাৰ সালফেট তেনেকুৱা ধৰণৰ টুকুৰা কেইটামান আমি সংগ্ৰহ কৰি লৈ পানী গুলি লৈ ভালকৈ এটা মিক্সাৰ বনাই আমি লু জাল দিলে আমি এই পৰিঘটনাটো সংঘটিত হ'বলৈ দেখা মানে চাব পাৰিম আৰু কি হ'ল কপাৰ সালফেটৰ ৰং থাকিব জলীয় দ্ৰৱত কি থাকিব নীলা ৰং যেতিয়া আমি লু জালটা ঘূৰাই দিম কিছু অংশ দেখা যাব যে সেই নীলা ৰঙৰ ৰং প্ৰায় পাতল হৈ আহিছে অৰ্থাৎ লু জালটোৱে কি কৈছে কপাৰ জলীয় দ্ৰৱত বিক্ৰিয়া কৰি এই আয়ৰন সালফেটটো উৎপন্ন কৰাৰ ফলত সেই ৰঙৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব এতিয়া আমি চাওঁ হা 4 নম্বৰ বিক্ৰিয়াটো কি আছিলে ডি অপসাৰণ বিক্ৰিয়া ডি অপসাৰণ বিক্ৰিয়াত কি হয় যে দুটা বা ততোধিক যৌগৰ ইহঁতৰ আয়নৰ মাজত পৰস্পৰ আদান প্ৰদান ঘটে উদাহৰণস্বৰূপে লৈছো মই সোডিয়াম সালফেটৰ জলীয় দ্ৰৱ কাৰ লগত বিক্ৰিয়া কৰিছে বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱৰ লগত বিক্ৰিয়া কৰিছে বিক্ৰিয়া কৰি কি হ'ব ইহঁতে এটা আমি কি কৈছিল যে ইহঁতৰ আয়নৰ মাজত আদান প্ৰদান ঘটিব সোডিয়ামে ক্লৰিনৰ লগত সংযোগ ঘটিব আৰু বেৰিয়ামে সালফেটৰ লগত অৰ্থাৎ বেৰিয়াম সালফেট বিক্ৰিয়াজাত ওলাব আৰু এই বেৰিয়াম সালফেট কি হ'ব তাত অৰ্ধক্ষক হিচাপে মানে তাত কি হ'ব সল্ট মানে সলিড ওলাব তাত অৰ্ধক্ষেপ হিচাপে পৰিবগৈ আৰু বাকী কি থাকিলে সোডিয়াম ক্লৰাইড তাত জলীয় দ্ৰৱ হিচাপে থাকি যাব NaCl গতিকে আমি ইয়াত প্লছ লিখিলো আৰু সমতুল কৰিলে ইয়াৰ আগত 2 বহিব যিহেতু সোডিয়াম দুটা আছে ক্লৰিন দুটা আছে গতিকে আগত আমি 2 বহালো গতিকে ইয়াত কি হ'ল সোডিয়ামে বেৰিয়াম সালফেটৰ ক্লৰিনৰ গ্ৰহণ কৰিলে আৰু বেৰিয়াম ক্লৰাইডৰ বেৰিয়ামে সোডিয়াম সালফেটক গ্ৰহণ কৰিলে ইহঁতৰ কি হ'ল এতিয়া বিক্ৰিয়কৰ আয়নৰ মাজত আদান প্ৰদান হৈ বিক্ৰিয়াজাত কেইটা উৎপন্ন কৰিলে আৰু ইয়াত কি ক'লো বেৰিয়াম সালফেট অৰ্ধক্ষেপ হিচাপে থাকিব গতিকে ইয়াৰ মাজতে কৈ থওঁ যে যিবিলাক বিক্ৰিয়াত অৰ্ধক্ষেপ সৃষ্টি হ'ব গতিকে সেই বিক্ৰিয়াবোৰ কোৱা হ'ব অৰ্ধক্ষেপণ বিক্ৰিয়া